প্ৰায় ৩টা দিন জনসমাগমৰ পৰা আঁতৰত মানুহৰ দল এটাৰ মাজত থাকি অনুৰাগ বৰুৱা এক মুহূৰ্তলৈও অস্বস্তিত পৰা নাই। কোনেও ইয়াত এইটো আপুনি কিয় কৰিলে বুলি সোধা নাই বা সুধিবলৈ সাহস কৰা নাই। কোঠা নং ২৪ মায়া জখলা। কোঠাটোৰ দুৱাৰখনত নিজ হাতেৰে লিখি দিছিল নামটো। এতিয়া তেওঁৰ অনুভৱ হৈছে মায়া জখলাৰ শেষৰটো চিৰিত তেওঁ এখন ভৰি আৰু আনখনৰ ঠিকনা নাই। শেহতীয়া বঁটা বিতৰ্কতো মানুহৰ যিমান কৌতূহল, মস্কৰাৰ কাৰণ বা আলোচ্য বিষয় হৈছে, তাতকৈ অনুৰাগ বৰুৱাৰ বাবে নতুন এখন উপন্যাসৰ পাণ্ডুলিপি যেনহে হৈ পৰিছে। এইবাৰ বৰুৱাই নিজৰ কাহিনীবোৰ চিধাকৈ লিখিব। প্ৰণয় বৰুৱা নামৰ পদাৰ্থ বিজ্ঞানৰ সেই নিৰ্বাচনৰ হেভিৱেইট কেণ্ডিডেটজনক জিকাব নোৱাৰি সুন্দৰবৰীৰ নামঘৰৰ সন্মুখত বহি উচুপি আছিল কিদৰে, অথবা পোহৰ দত্তৰ ছাতিটো ঘূৰাই দিবলৈ গৈ বৰন্যাৰ স্ফুলিংগ যেন দুচকুৰ জুই সহিছিল কিদৰে। লগতে লিখিব কিদৰে ৰাতিটোৰ ভিতৰত পাভ লুটি মৰা মানুহবোৰ একেলগে থাকিব লগা হোৱাত দণ্ডত অকলে অকলে শেষ কৰিছিল এটাৰ পিছত এটা পেগ। আপোনাৰ দৰে মানুহ এজন এইটো ৰুমৰে আছিল বুলি জানি মই কি ক'ম ভাবিয়েই পোৱা নাই। প্ৰেছমিট আধাতে এৰি হোষ্টেলৰ নিজৰ পুৰণা ৰুমটোত সোমোৱা বৰুৱাক ৰুমমেট ল'ৰাজনে প্ৰথমটো সন্ধিয়া ভয়ে ভয়ে কৈছিল, কিয় মই ঘোচ দি বঁটা লোৱাৰ বাবে? বৰুৱাই হাঁহি হাঁহি কৈছিল, নহয় ককাইদেউ, আপোনাৰ দৰে সাহিত্যিক এজনৰ কোঠাটো শ্বেয়াৰ কৰিছোঁ বুলি দেউতাই জানিলে বৰ ভাল পাব। দেউতাই আপোনাৰ লেখাবোৰ মোক পঢ়িবলৈ কয়। আপোচবিহীন আৰু নিৰপেক্ষতাৰ জিয়া দলিল বুলি কয়। দেউতাৰ নাম বশিষ্ঠ ৰঞ্জন শইকীয়া। সমুদ্ৰ ৰঞ্জন শইকীয়া, অনুৰাগ বৰুৱাৰ কবিতা ফালি মুখলৈ মাৰি দিয়া বশিষ্ঠ ৰঞ্জন শইকীয়াৰ ল'ৰা। বৰ্তমান ২৪ নম্বৰ ৰুমৰ আৱাসী, ৰুমমেট। অসমীয়া বিভাগৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰ। গান গায়, এতিয়াও গীটাৰ বজাই অনুৰাগ বৰুৱাক তেওঁৰেই গান এটা শুনাই আছে।